हेलो नमस्कार আপোনালোক সকলোকে জ্ঞানজ্যোতি ব্লগছলৈ স্বাগতম জনাইছো আজি আমি আপোনালোকক ইমেজিং এটা দৃশ্য দেখাব গৈ আছো মই আৰু যেটোৱে গৈ আছো লগৰ এজনৰ ঘৰলৈ লগৰজনে বহুত খেতি কৰে বুলে আমি আহি পাই ডাইৰেক্ট পথাৰত নামিছো আৰু চাব আহিছো সো চাব আলু খেতি কৰিছে ইয়াতে আলু খেতি ইমানেই খেতি কৰিছে সক গুটি চাৰিওফালটো দেখুৱাই দিছো সক এই তাৰ পৰা বাউণ্ডাৰী পৰা ইয়ালৈকে আলু খেতি সো আমি কেটামান বেঙেনাও ছিঙি আনিছো সো খুবে ভাল লাগিছে এবাৰ দৃশ্যবোৰ দেখা পাইছো আমি জৰ পৰা বেঙেনা ছিঙি আনিছো দেখুৱাই দিছো আপোনালোকক সো বেঙেনাৰ খেতি ইয়াত বিগাই বেঙেনাৰ খেতি কৰা হয় ইয়াত খুবে ভাল লাগিছে সেলুট জনাইছো এইদৰে খেতিত বহুত সো ইয়াতে বেঙেনাৰ পুলি আছে বেঙেনাৰ পুলিবোৰ কেনেকৈ ৰুৱে মোক অলপ দেখুৱাব সো আজি বেঙেনাৰ পুলি ৰুই আছে এটো সময়তে আহি পাইছো সো দেখুৱাইছো বলক এতিয়া খেতিৰ সিজন আহিছে খেতি সিজনৰ কাৰণে গুটে মাটি চপাই থোৱা আছে কালি খেতি পুলি ৰুব লাগে সো আমি বেঙেনা খেতি কেনেকৈ কৰিছে সক বাইদেউ সকলে একে লাইনত বহি লৈছে এটা লাইন ডিসিপ্লিন কন্ট্ৰোল কৰি কেনেকৈ ৰুইছে বেঙেনা খেতি সক ইয়াতে আকৌ হাক পাচলিৰ যেটো হাক-পাচলি পুলিও আছে আপোনালোকক গুটে জায়গাটো দেখুৱাম ইয়াতে গুটে এৰিয়াটো খেতি কৰা হয় ইয়াতে লাই হাকৰ যেটো খেতি কৰা হয় গুটে এৰিয়াটো দেখুৱাই দিছো কেনেকৈ খেতি কৰা হয় এটো চাব আপোনালোক গুটে এৰিয়াটো দেখুৱাইছো এই হাবিডখৰ দেখা পাইছে হাবিডখৰ পৰ্যন্ত আৰু এই সাপৰি বেক সাইডে খেতি কৰা হয়